মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ মানৱ বন্দনা কবিতাটি পঢ়িবলৈ ওলাইছোঁ। মানৱ বন্দনা কবিতাটিৰ ৰচক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। তেখেতৰ জন্ম হৈছিল 1867 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1938 চনত। তেখেতক অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তি মানে তিনিজন কবিৰ মাজত এজন বুলি ধৰা হয়। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, তেওঁলোকক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি হৈছে প্ৰতিমা আৰু প্ৰতিমা খনিকৰ নামেৰে চন্দ্ৰকুমাৰ আগৰৱালাক আমি জানো। গতিকে চন্দ্ৰকুমাৰ আগৰৱালাক কি কবি বুলি জনা যায় বুলি যদি প্ৰশ্ন আহে, তেতিয়া আমি লিখিব লাগিব প্ৰতিমা খনিকৰ বা প্ৰতিমা খনিকৰ বুলি আমি কাক জানো? তেতিয়া লিখিব লাগিব চন্দ্ৰকুমাৰ আগৰৱালাক। এতিয়া চোৱা কবিতাটি। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ। আহিছে মানুহ, গৈছে মানুহ। এই পৃথিৱীত মানুহৰ আহিছে মানে জন্ম হৈ আছে, ঠিক তেনেদৰে গৈছে মানুহ। গৈছে হৈছে শব্দৰ অৰ্থ হৈছে মানে মৃত্যু হৈ আছে মানুহৰ তেনেকৈ। মানুহ ময়াপী জীৱ, মানুহক মায়ামোহত বন্দী হোৱা জীৱ বুলি কৈছে। ময়াপী শব্দটোৰ অৰ্থ হৈছে মায়ামোহত বন্দী হোৱা জীৱ। মানুহৰ সোঁতৰ অন্ত নাই। সোঁত বুলি এই জন্ম মৃত্যুৰ যি প্ৰক্ৰিয়া, তাক কবিয়ে ইয়াতে মানুহৰ সোঁত বুলি কৈছে। মানুহৰ সোঁতৰ অন্ত নাইকিয়া মানে শেষ নাই। বুলিলে মৰত কিয়? হয়নে? মৰত মানে হৈছে পৃথিৱী। মানুহৰ এই জন্ম মৃত্যু যি মানে চাৰ্কুল চলি থাকে, কিছুমানৰ জন্ম হৈছে, কিছুমানৰ মৃত্যু হৈছে, এই যিটো জন্ম মৃত্যুৰ প্ৰক্ৰিয়া, এইটো মৰতত পৃথিৱীত চলি আছে। মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম হতে। মানৱী জনম, মানৱী হৈছে মানৱৰ জন্ম, জনম হৈছে জন্ম, দিয়া উটুৱাই ভাল কামেৰে উটুৱাই দিয়া। কেনেকৈ? মানৱী কৰম হতে, মানুহ ৰূপে তুমি যি কৰম মানে হৈছে কৰ্ম, তোমাৰ যি কৰ্ম, সেই কৰ্মৰ সোঁত প্ৰবাহত তুমি উটুৱাই দিয়া। যেনেকৈ নদীৰ সোঁত থাকে, তেনেকৈ মানুহ এজনৰ জন্মৰ পিছত মানুহৰ যি কৰ্মৰ সোঁত, সেই কৰ্মৰ সোঁতত উটুৱাই দিব কৈছে। মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। আৰু কি কৈছে? মানুহৰ মৰম, মানুহৰ মাজত থকা মৰম কোনে বুজিব? মানুহে বুজিব। গতিকে বুজিবা মানুহে, ধৰম যে মৰমতে। ধৰম শব্দটোৰ অৰ্থ হৈছে ধৰ্ম, ধৰ্ম যে মৰমতে। আৰু মৰমেই হৈছে ধৰ্ম। আমাৰ মানুহ ৰূপে যি পৃথিৱীত আমি জন্ম হৈছোঁ, আমাৰ এই জন্মত ধৰ্ম হৈছে মৰম। মানুহেই লগ, মানুহেই সংগ। আৰু মানুহক কি বুলি কৈছে? লগ বুলি কৈছে, বন্ধু বুলি কৈছে। মানুহেই সংগ, মানুহেই লগ, মানুহেই বন্ধু, মানুহেই পৰাৎপৰ আৰু মানুহেই পৰম সত্য। আজি যদি আমি এই পৃথিৱীত বিপদত পৰোঁ, কি হয়? কোনোবা নহয় কোনোবা তোমাৰ লগ বন্ধু কোনোবাই নহ'লেও আহি সহায় কৰে। সেইকাৰণে কৈছে পৰাৎপৰ, পৰম সত্য বুলি কৈছে, যে মানুহেই এই পৃথিৱীত পৰম সত্য। আমি ভগৱানক পূজা অৰ্চনা কৰোঁ, আমিতো নাজানো ভগৱানে আমাৰ পূজা অৰ্চনা গ্ৰহণ কৰে নে নকৰে। কিন্তু আমি যদি মানুহ ৰূপে পৃথিৱীত জন্ম লৈ মানুহৰ ভালৰ কাৰণে কাম কৰি যাওঁ, সেয়া আমাৰ কৰ্মত পৰিণত হয়, যে আমি মানুহৰ কাৰণে ভাল কৰ্ম কৰিছোঁ, কাকো অন্যায় নকৰিলে হ'ল। এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। এই যে পৃথিৱী, এইখন যে পৃথিৱী, স্বৰ্গতো অধিক, সৰগতকৈও অধিক, মানুহৰ নিজাপি ঘৰ, মানুহৰ নিজৰ ঘৰ বুলি কৈছে পৃথিৱীখনক। কাৰণ সকলোৱে কয় ন, ভাল কৰ্ম কৰিলে তুমি স্বৰ্গত যাবা। গতিকে আমি মৰাৰ পিছত বা ক'ত যাওঁ? স্বৰ্গতে যাওঁ নে নৰকতে যাওঁ নে পুনৰ পৃথিৱীলৈ জন্ম হওঁ, কোনে জানে? সেইকাৰণে কৈছে কবিয়ে ইয়াতে যে স্বৰ্গতকৈও আমাৰ পৃথিৱীখনেই আমাৰ নিজৰ ঘৰ, আপোন ঘৰ বুলি কৈছে। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ। আৰু মানুহেই দেৱ, মানুহকে ভগৱান বুলি কৈছে। দেৱ মানে হৈছে ভগৱান। মানুহেই সেৱ, মানুহকে সেৱা কৰিব কৈছে। মানুহ বিনে নাই কেৱ।
আৰু মানুহৰ বিনে মানে অবিহনে মানুহ নোহোৱাকৈ নাই কেব কোনো নাই কেব শব্দটোৰ অৰ্থ হৈছে কোনো গতিকে মানুহ নোহোৱাকৈ কোনো নাই আমি এই পৃথিৱীত জন্ম লৈছোঁ কাৰণে আমাৰ কি মানুহেই দেৱ মানে মানুহেই ভগৱান মানুহকেই সেৱা কৰিব লাগিব আৰু মানুহ বিনে অবিহনে নাই অন্য কোনো কেব কোনো কৰা পূজা পাদ্য অৰ্ঘ্য লৈ জয় জয় মানৱ দেৱ গতিকে মানুহক কি কৈছে কৰা পূজা তোমালোকে পূজা কৰা পাদ্য অৰ্ঘ্য লৈ পাদ্য শব্দটোৰ অৰ্থ হৈছে ভৰি ধুবলৈ দিয়া পানী আৰু অৰ্ঘ্য শব্দটোৰ অৰ্থ হৈছে তোমাৰ পূজাৰ উপকৰণ পূজাত প্ৰয়োজনীয় বিভিন্ন যেনেকৈ পূজাৰ কাৰণে ফল মূল ফুল ধূপ ধূনা যি লাগে এইবিলাক হৈছে উপকৰণ লৈ জয় জয় মানৱ দেৱ আৰু জয় জয় মানৱ দেৱ যে মানুহৰূপী ভগৱানৰ জয় জয় হওক গতিকে আমি পৃথিৱীত মানুহৰূপে জন্ম লৈছোঁ গতিকে আমাৰ কৰ্মও মানুহৰ ভালৰ কাৰণে হ'ব লাগে আৰু আমি মানুহক ভগৱানৰ নিচিনা পূজা কৰিব লাগে যাতে আমি কাৰো অন্যায় কোনেও নকৰোঁ আমি সদায় সকলোকে যিমান পাৰোঁ সহায় কৰিব পাৰোঁ আৰু এই কৰ্মৰ দ্বাৰাই আমি পৃথিৱীখনক নিজৰ ঘৰৰ নিচিনা কৰি তুলিব পাৰোঁ এইখিনিয়ে চন্দ্ৰকুমাৰ আগৰৱালাই কবিতাটোত ক'ব বিচাৰিছে যে পৃথিৱীখনত মানুহতকৈ আপোন মানুহৰ অন্য কোনো নাই গতিকে মানুহকে ভগৱান বুলিও ভাবিব দিছে আৰু ভাবি মানুহক পূজা অৰ্চনা কৰিব দিছে মানে ইয়াতে ধূপ ধূনা জ্বলোৱাৰ কথা কোৱা নাই কিন্তু তোমাৰ কৰ্মৰ দ্বাৰা তুমি মানুহৰ অন্যায় নকৰি মানুহৰ সহায় কৰা সেই কথাটোকে ইয়াতে কবিয়ে কৈছে যে আমি ইজনে সিজনৰ সহায় হ'ব লাগিব পৃথিৱীত কোনে জানে মৃত্যুৰ পিছত আমি ক'ত যাম এইখিনিয়ে হৈছে কবিতাটোৰ সাৰাংশ বা মূলভাৱ বুলিও ক'ব পাৰা গতিকে এইখিনি তোমালোকে শুনিবাচোন বুজি পাইছানে নাই জনাবা ইয়াৰ পিছত আমি এই মানৱ বন্দনা কবিতাটিৰ প্ৰশ্ন উত্তৰ এটা বেলেগ ভিডিঅ'ত দিম